হেল্ল' ভিউৱাৰসকল, এক্সেল চিৰিজৰ আৰু এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই খণ্ডটোত মই এক্সেলৰ ফৰ্মেটিঙৰ বিষয়ে আপোনালোকক ক'ম। মোৰ আগৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাইছে তেনেহ'লে গম পাইছে যে মই এই ডেটা ছিটটোৰ ওপৰত কাম কৰি আছিলোঁ। এতিয়া নেক্সট আমি ডিছকাছ কৰিম যে কি ধৰণে আপোনালোকে এটা কাষ্টম ষ্টাইল আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব। অ'কে, এতিয়া মই আপোনালোকক আৰু এটা বস্তু ইয়াত দেখাই থওঁ। যেতিয়া আপোনালোকে ছাপ'জ মই ইনকামটোকে মই এটা বেলেগ এটা ষ্টাইল দিব বিচাৰিছোঁ, তো MS এক্সেলত কিছুমান ইনবিল্ড ষ্টাইল আছে, সেইবোৰ আপোনালোকে ক'ত পাব? হোম টেবৰ আণ্ডাৰত যদি আপোনালোকে চাই ইয়াত ষ্টাইল বুলি আছে, দেখিছে? আৰু তাৰ ওপৰত চব এইবোৰ বেলেগ বেলেগ ষ্টাইল বনাই থোৱা আছে। গতিকে এইবোৰৰ ওপৰত যদি আপুনি মাউচটো ৰাখে, অট'মেটিকেলি আপোনাৰ চেলটো চব যিটো ফৰ্মেটিং হৈছে সেইটো চেঞ্জ হৈ গৈছে। আৰু ড্ৰপ ডাউন কৰিলে আৰু বেলেগ বেলেগ ধেৰ আছে, সেইবোৰ চব বেলেগ বেলেগ অপশ্যনত যদি আপুনি মাউচটো ৰাখে তেনেহ'লে আপোনাৰ চব গোটেই চেলটো ফৰ্মেটিংটো চেঞ্জ হৈ গৈছে। গতিকে ইয়াৰ পৰা যিবোৰ ডিফল্ট আছে সেইবোৰতো আপোনালোকে চেঞ্জ কৰিব পাৰিবই। যদি আপুনি ভাবিছে যে নাই ইয়াৰ যিটো আইটেম চেলটোৰ যিটো ফৰ্মেটিং আছে সেইটো আপুনি সঘনাই ইউজ কৰিব আৰু সেইটো আপোনালোকে ক্ৰিয়েট কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি চিম্পলি কি কৰিব লাগিব? ছাপ'জ এই আইটেমছৰ যিটো ফৰ্মেটিং আছে সেইটো মই এটা ষ্টাইল ক্ৰিয়েট কৰিব বিচাৰিছোঁ। গতিকে সেই চেলটো মই চিলেক্ট কৰি ল'লোঁ আৰু তাৰ পাছত হোম টেবলৈ গৈ মই ষ্টাইলছ যিটো অপশ্যন আছে তালৈ গ'লোঁ। গৈ এই যে ডাউন এৰ'টো দেখিছে, ইয়াত মই ক্লিক কৰিলোঁ। ক্লিক কৰিলে ইয়াত যিবোৰ ডিফল্ট যিবোৰ ষ্টাইল আছে সেইবোৰ ইয়াত দেখিবলৈ পাইছে, কিন্তু মোৰ নিজৰ ষ্টাইলটো লাগে। গতিকে মই ইয়াত নিউ চেল ষ্টাইল যিটো অপশ্যন আছে সেইটো মই ক্লিক কৰিলোঁ আৰু ক্লিক কৰাৰ লগে লগে মোৰ এখন এনেকৈ উইণ্ড' আহি পৰিল। ইয়াত এটা নাম এটা মই দি থ'লোঁ, বোলে মাই ষ্টাইল বুলি মই লিখি থ'লোঁ আৰু লিখি যদি চিম্পলি মই অ'কে কৰি দিওঁ, গতিকে মাই ষ্টাইলটো চাওক, ইয়াত এই ষ্টাইলখিনিত মাই ষ্টাইলটো ছেভ হৈ গ'ল, হয়নে? আৰু এতিয়া চিম্পলি মই য'তে কৰিব বিচাৰোঁ, ছাপ'জ মই ইনকাম চেলটোত যদি মোৰ সেই ষ্টাইলটো মই ইউজ কৰিব বিচাৰোঁ, সেই ফৰ্মেটিংটো মই ইউজ কৰিব বিচাৰোঁ, চিম্পলি মই এইটো চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি যদি মই মাই ষ্টাইলটোত ক্লিক কৰি দিওঁ, অট'মেটিক চব এইটো চেঞ্জ হৈ গ'ল, হয়নে? এতিয়া মই 3000টো ছাপ'জ কৰিব বিচাৰিছোঁ, এই চব অট'মেটিকেলি এনেকৈ আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে চিম্পলি, হয়নে? চিম্পলি ডেটাটো চেলটো চিলেক্ট কৰিলে আৰু ষ্টাইলটোত ক্লিক কৰিলে অট'মেটিকেলি ফৰ্মেটিংটো চেঞ্জ হৈ গ'ল। অ'কে, গতিকে এনেধৰণে আপোনালোকে নিজৰ কাষ্টম ষ্টাইল আপোনালোকে ক্ৰিয়েট কৰিব পাৰে। নাও লেটছ চে যিটো ফৰ্মেট ক্ৰিয়েট কৰিছিলোঁ সেইটো আপুনি কিবা মডিফাই কৰিব বিচাৰিছে। অ'কে, তো তাৰ বাবে আপুনি নৰ্মেলি এটা নতুনকৈ ষ্টাইল ক্ৰিয়েট কৰিব পাৰে। আদাৰৱাইজ যিটো আপুনি ষ্টাইল ক্ৰিয়েট কৰিছিলে এইটো চক ইয়াত ওলাই আছে মাই ষ্টাইল বুলি। অ'কে, এইটোত আপুনি যদি ৰাইট ক্লিক কৰে তেতিয়া ইয়াত এটা অপশ্যন পাব মডিফাই। গতিকে আপুনি যদি মডিফাইত ক্লিক কৰে তাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এই উইণ্ড'খন ওলাই পৰিছে। ইয়াত এটা অপশ্যন আছে ফৰ্মেট। গতিকে ফৰ্মেটত যদি ক্লিক কৰে তাৰপাছত চাওক আপুনি এই ফৰ্মেট বাটনটোৰ আণ্ডাৰত আপুনি নাম্বাৰ ফৰ্মেটত লাগে, এলাইনমেণ্ট আপুনি কি কৰিব বিচাৰিছে, ফণ্ট আপোনাক কি লাগে। ছাপ'জ লেটছে মই ফণ্টটো চিলেক্ট কৰিছোঁ, গোটেই ফণ্টটো মই চিলেক্ট কৰিছোঁ। ছাপ'জ লেটছে এটা ফণ্ট মই ইয়াৰ পৰা লৈ লৈছোঁ। ছাপ'জ মই কেলিব্ৰি ফণ্টটোকে লৈছোঁ। অ'কে, কেলিব্ৰি ফণ্ট কৰি দিলোঁ, ইটালিক হৈ থাকিব আৰু চাইজটো 10 থাকিব। তাৰপাছত ছাপ'জ বৰ্ডাৰ যিটো আছে সেই বৰ্ডাৰটো মই ছাপ'জ অলপ শকত কৰি ল'ব বিচাৰিছোঁ। গতিকে ইয়াত ষ্টাইলৰ আণ্ডাৰত এই বৰ্ডাৰৰ আণ্ডাৰত ইয়াত চব মই এই শকতটো অলপ যিটো ডাঠ হয় সেইটো চিলেক্ট কৰি দিলোঁ। অ'কে, তাৰপাছত ছাপ'জ ফিল কালাৰটো ইয়াত মোৰ ব্লু হৈ আছিলে, মই ইয়াত এটা বেলেগ কালাৰ ছাপ'জ দিব বিচাৰিছোঁ। লেটছে য়েল্ল' নাইবা ছাপ'জ মই অলপ এইটো গ্ৰে কালাৰ টাইপ দিব বিচাৰিছোঁ। তো গ্ৰে কালাৰটো মই চিলেক্ট কৰিলোঁ। অ'কে, আৰু এতিয়া মই অ'কে কৰি দিলোঁ। তাৰপাছত যদি মই ইয়াতো অ'কে প্ৰেছ কৰোঁ, অ'কে, এতিয়া মোৰ যিটো ষ্টাইল আছিলে সেইটো চব ইয়াত মডিফাই হৈ গ'ল। তো চিম্পলি মই এই চেলকেইটা যদি চিলেক্ট কৰোঁ, চিলেক্ট কৰি যদি ষ্টাইলত ক্লিক কৰোঁ, অট'মেটিকেলি এইটো চব যদি চিলেক্ট কৰি দিলোঁ, অট'মেটিকেলি নতুন যিটো মই ফৰ্মেট ক্ৰিয়েট কৰিলোঁ, নতুন যিটো মই ষ্টাইল ক্ৰিয়েট কৰিলোঁ সেইটো ইয়াত এপ্লাইড হৈ গ'ল। এনেধৰণে আপোনালোকে যিবোৰ ষ্টাইল আপোনালোকে ক্ৰিয়েট কৰিব সেইবোৰ আপোনালোকে মডিফাইও কৰি ল'ব পাৰে। আৰু যদি ছাপ'জ আপোনাৰ দৰকাৰ নাই তেতিয়াহ'লে চিম্পলি আপুনি এইটো ৰাইট ক্লিক কৰিলে কৰি ইয়াত ডিলিট অপশ্যনটো আছে, গতিকে আপুনি ষ্টাইলটো ডিলিট কৰি দিব পাৰে। আৰু ডিলিট কৰাৰ লগে লগে ইয়াৰ পৰাও চাওক সেই ফৰ্মেটটো আঁতৰি গ'ল। অ'কে, তো এনেধৰণে আপোনালোকে ফৰ্মেটিং যিবোৰ অপশ্যন আছে সেইবোৰ ইউজ কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ বাবে হেল্প কৰিব পাৰে। পৰৱৰ্তী ভিডিঅ'ত মই এক্সেল ফৰ্মেটিঙৰ ওপৰত আৰু অলপ ইনফৰ্মেশ্যন আপোনালোকক দিম। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ল। ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা শিকিব পাৰিলে। যদি ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ল তেনেহ'লে এই ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ ইমানতে সামৰিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে। বাই বাই।